কিমান ধুনীয়া কিমান বিউটিফুল প্লেচ হয় বোলে লোকেশ্যনো ভাল ৰিলছ বনাবলৈও ভাল বনাত এতিয়া মই আপোনালোকক দেখাম সেইফালে আহিলোঁ আৰু এতিয়া আপোনালোক সেইটো চাইডে কি আছে সেই চাইডে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাইনা অফিচিয়েল গাইজ মই আজি বহুত ধুনীয়া এটা লোকেশ্যনত আহিছোঁ আৰু বহুত ধুনীয়া এটা প্লেচ হয় যিহেতু আমাৰ ইয়াত বৰ্তমান নতুন হৈ খুলিছে আৰু আগতে আছিলে তো এতিয়া বেছি ইউনিক আৰু বহুত ধুনীয়া কৰি দিলে আৰু এই লোকেশ্যনটোত বৰ্তমান আহি পাইছোঁহি এতিয়া মই এণ্ট্ৰি হ'ম ভিতৰলৈ বলক চলি আছে এতিয়ালৈকে হোৱা নাই বৰ্তমান ইয়াত হোৱা নাই সেইকেইটা এইটো চাৰিফ এতিয়া যাওঁ ভিতৰলৈ এণ্ট্ৰি হয় ইয়াত বহুত দূৰ দূৰ মানুহ আহিছে বৰ্তমান চাবৰ কাৰণে কাৰণ যিহেতু চব কাম চলি আছে হোৱা নাই এতিয়ালৈকে মই বৰ্তমানে এণ্ট্ৰি হৈছোঁ চব কিমান এটা বিউটিফুল প্লেচ আৰু বহুত ধুনীয়া এয়া গাইজ চক মই বৰ্তমান এই লোকেশ্যনটোত আহি পাই গৈছোঁহি এই লোকেশ্যনটোত মই আহি পাই গৈছোঁ এইফালে বৰ্তমান চব কিমান ধুনীয়া কিমান বিউটিফুল প্লেচ হয় বহুত ধুনীয়া আৰু বহুত বিউটিফুল প্লেচ চক ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে বৰ্তমান বহুত দূৰৰ মানুহ আহিছে আৰু ইয়াত লোকেশ্যনটো চক আৰু পৰিৱেশটো বহুত ধুনীয়া বহুত ধুনীয়া পৰিৱেশ হয় আৰু সেই আগলৈ আছে মই গৈ আপোনালোকক চব দেখাম এতিয়া মানে এইটো প্লেচটো দেখাইছোঁ চব ইয়াৰ যোনটো প্লেচ হয় সেই প্লেচটো বহুত ধুনীয়া সেইফালে মানে বৰ্তমান কাম চলি আছে কমপ্লিট যিহেতু হোৱা নাই সেইফালে বহুত বনাই আছে মই সেইফালেও দেখাম এতিয়া কাম বৰ্তমান চলি আছে লাচিত মৈদাম হয় এয়া চক লাচিত মৈদাম মই বাৰু ইয়াৰ লোকেশ্যনটো মই ক'ম আপোনালোকক এতিয়া চাওকচোন পৰিৱেশটো চাওক এটা পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত মজা লাগিছে আৰু যিহেতু এতিয়া গৰম বহুত হৈ আছে আৰু ইয়াত যেতিয়া আহিছোঁ মানে বহুত ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ হয় আৰু বহুত ভাল লাগিছে আৰু এইফালে আছে এয়া চাওক লাচিত মৈদামটো মেইন যোনটো হয় মৈদাম এইটোৱে হয় আৰু এইফালে চাওক যোনটো প্লেচটো হয় মই বহুত ধুনীয়া প্লেচ হয় এইফালে চাওক এইটো মৈদামটো এয়া ইয়াত লিখা আছে চাব পাৰিছে জাতীয় বীৰ লাচিত বৰফুকন মৈদাম ইয়াত ধুনীয়াকৈ লিখা আছে আৰু এইটোৱে মৈদামটো হয় এয়া চাওক গাইজ এইটো মৈদাম আৰু সেই পিছফালে যোনখিনি বনাই আছে আৰু সেই বনাই থকা প্লেচটো আৰু যিহেতু ইয়াৰ বহুত ধুনীয়া কৰি দিলে আৰু ইয়াৰ আগতো ইমান ধুনীয়া বনাই থোৱা নাছিলে আৰু এতিয়া বৰ্তমান বহুত ডাঙৰ বনাই আছে আৰু কমপ্লিট যি হোৱা নাই আৰু বহুত ধুনীয়া লাগিছে এতিয়া যিমানটো বনালে সেইটো প্লেচটো চব বহুত ধুনীয়া লাগিছে এইফালে কাম চলি আছে এইখন গেট অ'পেন হ'ব এইখন মেইন গেটখন হ'ব আৰু এইফালে আছে এখন গেট তো এইফালে বৰ্তমান কাম কৰি আছে আৰু মই যিহেতু আমাৰ বৰ্তমান ঘৰৰ ওচৰতে বহুত দূৰো নহয় বাৰু আহি পেলাই বোলো মই কাম চলি থকা অৱস্থাত এটা ভিডিঅ' কৰি আপোনালোকক দেখাওঁ প্লেচটো যিহেতু বহুত ধুনীয়া লাগিছিলে সেইকাৰণে বোলো দেখাই দিওঁ আপোনালোককো আপোনালোকে আহিব পাৰিব আৰু বহুত দূৰৰ মানুহ বৰ্তমান আহি আছে বহুত দূৰৰ আহি আছে ইয়াৰ প্লেচটো চাবৰ কাৰণে এই লাচিত মৈদামৰ যোনটো জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম আৰু সেই মৈদাম চাবৰ কাৰণে এতিয়া বৰ্তমান বহুত দূৰৰ মানুহ আহিছে আৰু চাইছেহি আৰু প্লেচটো বহুত ধুনীয়া হয় ব'লক মই আগলৈও দেখাই আছোঁ আপোনালোকক বহুত ধুনীয়া প্লেচ ব'লক যিহেতু মোৰ লগত আহি আছিলে লগৰকেইটা সেইকেইটা আহি বৰ্তমান আহি পাইছে মই সিহঁতকো দেখাই আছোঁ ব'লক সিহঁতি বেলেগ ৰাস্তা দি গুচি গৈছিলে এতিয়া বৰ্তমান আহি সিহঁতি পাইছেহি মই আপোনালোকক এতিয়া দেখাই আছোঁ পাইছেহি বহুত দূৰৰ পৰা ঘূৰি আহিছে দেই এইকেইটা আহি সোমাইছে এতিয়া এণ্ট্ৰি হৈছে দেই সেইয়া এটা সেই আছিকে একেবাৰে চশমা পিন্ধি ছানগ্লাছ লগা আছি কওকচোন সেই চাইড মাই গড এইটো আয়ন এতিয়া গোটেইখিনি আহি সোমালেহি পাই গ'লোঁ লগ এয়া এই মানে ক'বলৈ বাকী নাই আৰু এই ছানগ্লাছ লগ গাইজ চালত ৱাও চব গাইজ প্লেচ বহুত ধুনীয়া প্লেচ হয় আৰু বহুত সঁচাকৈ বহুত ভাল লাগিছে আৰু চব বহুত মানুহ আহিছেহি ইয়ালৈ আগলৈ ব'লক মই দেখাই আছোঁ গোটেই প্লেচটো মই দেখাই আছোঁ আগলৈ বহুত
যিহেতু বহুত ডাঙৰকৈ খুলিছে চব বহুত ডাঙৰকৈ খুলিছে আৰু এয়া লাচিত মৈদামটো এতিয়া সেইফালে চব গুচি গ'ল আৰু মোৰ লগত এতিয়া বৰ্তমান এইফালে আমি চাৰিফ আৰু মই আহিছোঁ চাৰিফে পূৰা মানে বিজি দেই পূৰা কথা পাতি আছে সি চক কিমান আল্টিমেট লাগিছে কিমান আল্টিমেট লাগিছে চক কিমান ধুনীয়া পৰিৱেশ হয় কিমান মজা লাগিছে দেই সেইটো ইয়াত বোলে ডাইৰেক্ট তালৈ যাওঁ ঘাটবোৰ ইয়াতো চুইমিং পুলে নে কি গম পোৱা নাই পিছে আহি আছোঁ চাওঁহি কি হয় বাইকখিনি আহি পেলাই গৈ আছে চব গৈ আছে নাজানো কি হয় চুইমিং পুল হ'ব নে কি হ'ব গম নাপাওঁ এয়া চব এইফালে গাইজ পূৰা ৰিলচ হৈ আছে দেই ৰিলচ বনাই আছে এয়া পূৰা ৰিলচ বনাই আছে আৰু এয়া চক কিমান ডাঙৰ সঁচাকৈ মানে বহুত ডাঙৰ হয় যিহেতু এয়া মৈদামটো বহুত ডাঙৰ বনাইছে আৰু এইফালে চক বহুত ধুনীয়াকৈ বনাইছে সঁচাকৈ এনেকৈ ধুনীয়াকৈ বনালে যিহেতু ভাল লাগে আৰু বহুত দূৰৰ মানুহ আহিছে এয়া চক কিমান ধুনীয়া লাগিছে চক ইয়াত পূৰা ৰিলচ আৰু ফটো মাৰি আছে প্লেচটো যিহেতু বহুত ধুনীয়া হয় সেইকাৰণে আৰু এনেও সেইটো কাৰণে বনাইছে যিহেতু ৰিলচ আৰু যিহেতু প্লেচটো বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া প্লেচ হয় এয়া চক মই এবাৰ ধুনীয়াকৈ দেখা দিছোঁ চাংগলক ইফালে চক চাগে মিউজিয়াম হ'ব নেকি গম পোৱা নাই পিছত গম পাম বাৰু আৰু আপোনালোকক দেখাম আৰু যেতিয়া ক্লিয়াৰ কমপ্লিট হৈ যাব বনোৱা তেতিয়া মই আপোনালোকক দেখাম এইফালে আহিলোঁ আৰু এতিয়া আপোনালোক সেইটো ছাইডে কি আছে সেই ছাইডে মই দেখাম এইফালেতো অলৰেডি চালে আৰু সেইফালে মই এতিয়া দেখাইছোঁ আপোনালোকক কি আছে কি নাই এইফালে বোলো গেছ চলি আছে এইফালে চাংগৈ এতিয়া এইফালে বৰ্তমান কাম চলি আছে সেইটো গৰম ৰ'দ বহুত দিছে চাহ লৈ চবেই বহি আছে এইফালে কাম চলি আছে ক্লিয়াৰ হোৱা নাই দেই কাম চলি আছে এইফালে কমপ্লিট হোৱা নাই এতিয়া বৰ্তমান কাম চলি আছে এইফালে চক চবেই এতিয়া বৰ্তমান ফটো মৰাত লাগিছে এইটো আছিক একদম দৌৰি গৈছে ফটো মাৰিলে এইটো চৰিফল এফালে ইয়াৰ নামটো কি আছিলে হা আফতাব বাবু দেই বাবু এয়া ফটো মাৰিছে দেই চবেই এইফালে প'জ দি আছে এইফালে আইনে প'জ দি আছে চাৰিফো প'জ দি আছে এইফালে চবেই প'জ দি আছে আৰু এইফালে চক এতিয়া এইফালে কি আছে চাংগৈ অলপ এইফালেতো ওপৰলৈ উঠি যায় তো ইফালেদি আহি মই দেখাই আছোঁ বাৰু এইফালে চক এইফালে বেক চাইডটো দেই একদম বেক চাইডটো এইফালে ফটো শ্বুট কৰিব পৰা যায় এয়া এইফালে বেক চাইডটো হয় এয়া বেক চাইডটো দেই সেইফালে চাংগৈ এতিয়া দেই সেইফালে কি আছে সেইফালেতো অলৰেডি যোৱা নাই এতিয়া যাওঁ আমি আৰু সেইফালে কি আছে কি বলক আপোনালোকক দেখাম চাব এনেকৈ ঘূৰি গৈ আছোঁ এতিয়া যিকেইটা আহি আছে তো আমি যাওঁ এতিয়া তো এইফালে মেট পাৰি থৈছে দেই এইফালে মেট পাৰি থৈছে চাইডে ফুল লৈ থৈছে আৰু এইফালে যাওঁ সেইফালেনো কি আছে চাংগৈ আৰু গোটেই ছাইডটো দেখুওৱা হ'লেই ছাইড অলৰেডি আৰু এইফালেতো আপোনালোকক দেখুওৱা নাই এইফালেও দেখাওঁগৈ কি আছে কি নাই বলক চাংগৈনো কি আছে সেইফালে কামটো অলৰেডি চলি আছে অলৰেডিটো কাম চলি আছে আৰু এইফালে হৈ গ'ল নে কি গম নাপাওঁ চব এতিয়া কাম কমপ্লিট হৈ যাব চাগে বহুত ধুনীয়া লাগিব এইফালে চব পাই গ'ল মোৰ লগত আহি
ইয়াৰ নামটো কি বাবু চাৰিফ আৰু ইয়াৰ নামটোৱে পাহৰি যাওঁ দেই এইফালে চৰিফুল এইটো চাইডে আহি আছোঁ আমি এতিয়া দেই এই চাইডে কি আছে চাওঁ এই চাইডেও বনি আছে কমপ্লিট হোৱা নাই বৰ্তমান অলপ কমি আছে আৰু কিন্তু প্লেচটো আল্টিমেট প্লেচটো আল্টিমেট কিন্তু বহুত ধুনীয়া প্লেচ হয় এইফালে বহুত আল্টিমেট প্লেচ আৰু এইফালে কি কি বনাই আছে ন কি বনাই আছে ক'ব পৰা নাই এতিয়া বৰ্তমান কমপ্লিট হোৱাৰ পিছত আকৌ আপোনালোকক দেখাম নিশ্চয় ধুনীয়াকৈ একদম এইফালে চাওক এইফালে বহুত ফুল হৈছে ন ফুল হোৱা নাই ফুল গছ এইফালে বহুত ধুনীয়া লাগিব ন কমপ্লিট যেতিয়া হৈ যাব প্লেচটো বহুত মজা ন টাইম আছে বৰ্তমান বনাই আছে কাম চলি আছে আৰু এইফালে পূৰা ধুনীয়া হৈ লাগিছে যিহেতু মানে 80% হৈ গ'ল ন অলৰেডি 80% হৈ গ'ল 80% অলৰেডি হৈ গ'ল কিন্তু 80% হৈ গ'ল আৰু 20% কিন্তু আল্টিমেট লাগিছে 20% হোৱাৰ পিছত টিকেট এতিয়া ফ্ৰী অলৰেডি আমি ফ্ৰীকৈ আহিছোঁ তো আল্টিমেট লাগিব বহুত ধুনীয়া লাগিব যিহেতু এতিয়াও এইফালে চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে বহুত ধুনীয়া প্লেচ এই পাৱাৰতে বহুত ধুনীয়া মানে বহিব মেলিব জেগা বনাই দিব কিন্তু সেইফালেও বৰ্তমান কাম চলি আছে আৰু এইফালে গছবোৰৰ তলত যিহেতু ছাঁ পৰি আছে আৰু ভাল লাগিছে হয় কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আহি পেলাই কেনেকুৱা লাগিলে মজা বুলি হা প্লেচ আৰু আধা হৈছে আৰু আধা হ'বলৈ আছে এই অডিয়েঞ্চক ইয়ালৈ আহিবলৈ ক'বা নে কম এবাৰ আহি যাব আল্টিমেট লাগিছে ন হয় নি তো এয়া আমাৰ বৰ্তমান যোৰহাট ডিষ্ট্ৰিক্টত আছে যোৰহাট ডিষ্ট্ৰিক্ট এডোখৰ গোহাঁইগাঁও বুলি কয় এই যোৰহাট ডিষ্ট্ৰিক্টত আছে দেই গাইজ এইফালে চব কিমান ধুনীয়া এই গাইজ এইখন যোনখন প্ৰাক দেখালোঁ আপোনালোকক বহুত ধুনীয়া আৰু বহুত বিউটিফুল মোৰ লগৰকেইটা আহিছিলে সিহঁতক মই এতিয়া সুধোঁ কেনেকুৱা লাগিলে গলি আছিলে ভাল লাগিলে চাবলগীয়া জেগা ধুনীয়া জেগা হয়নে যাবলৈ মনে যোৱা নাই গাইজ যাবলৈ বুলি সিহঁতে যাবলৈ মনে যোৱা নাই বোলে সেয়া এটা বহি আছে তাতে বাৰু অলৰেডি আৰু আপোনালোকে ইয়ালৈ আহিব যাতে বহুত ধুনীয়া প্লেচ হয় আৰু এই লোকেশ্যনটো হৈছে যোৰহাটত আছে পুৰা বতাহ মাৰি থাকে একদম পুৰা নিজান বহুত মজা লাগিছে আৰু এইডোখৰ যোৰহাটত আছে আৰু যোৰহাট গোহাঁইগাঁও বুলি কয় আৰু যিহেতু আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব লোকেশ্যনটো আৰু বহুত বিউটিফুল হয় আৰু বহুত ধুনীয়া হয় আৰু আপোনালোকে ইয়ালৈ আহিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আপোনালোকে লাইক এটা কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ আকৌ